অতি সোনকালে এতিয়াও জেলত থকা NDFBৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক। प्रमोद बरो आरो गोविंद उखिल गगৈ सारा बुंनो हायोबा नोंसोर सानैया मानो बुंनो हाया दिल्ली सरकारनिफ्राय BTC सरकाराव डाइरेक्ट थाखाया फैनांगौ XNDPफ्रा उदां जानांगौ बिटिआर शक्तिनि सायाव बे बाथ्राखौ बुंनो हायोबा गोविंद बसुमतारी आरो प्रमोद बरो मानो बुंनो हाया लाजिदों नामा उखिल गगৈ सारा बुंनो हायोबा नोंसोर मानो बुंनो हाया भिडिअनि फुटेजखौ एसे खोनासंलां। एতিয়াও জেলত থকা NDFBৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক। নাম্বাৰ 1 নাম্বাৰ 2 মই অনুৰোধ জনাব খোজো যে জনজাতিসকল আমাৰ BTADৰ কাৰণে যি ডাইৰেক্টলি পইচা অহাৰ যিটো ব্যৱস্থা চেণ্ট্ৰেলৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰক। ৰাজ্য চৰকাৰৰ জৰিয়তে পইচা অহাৰ কাৰণে আমাৰ BTADৰ বহুত অসুবিধা হৈ আছে গতিকে এইটো বাদ দিয়ক। আৰু 3 নম্বৰ BTR চুক্তি আৰু ডিমা হাছাওত যিবিলাক চুক্তি হৈছে সেই আটাইবিলাক চুক্তি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ যাতে সঁচাকৈ কাৰ্বিসকলৰ বড়োসকলৰ আৰু ডিমাছাসকলৰ সমস্যাৰ প্ৰকৃত সমাধান আহিব পাৰে আৰু অসমৰ ভিতৰতে এই জনজাতিসকল থাকি ফেডাৰেল ভিত্তিত তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰি আমি সকলোৱে অসমীয়া হিচাপে যোৱাৰ আগে এটা অনুৰোধ কৰি যাব খুজিছোঁ যদি সঁচাকৈ BTAD সমস্যাৰ স্থায়ী সমাধান লাগে যদি সঁচাকৈ 6ষ্ঠ অনুসূচীৰ অধীনৰ আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আমাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু BTAD এলেকা বা BTR এলেকাৰ যদি সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে অসমক মানে আমি ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিব লাগিব। এইটোৱে একমাত্ৰ সমাধান 1967ত এইটো কৰিবলৈ লৈছিলে যদি এইটো হ'লহেঁতেন তেতিয়াহ'লে আমাৰ মেঘালয় আমাৰ পৰা আঁতৰি নগ'লহেঁতেন অৰুণাচলো আঁতৰি নগ'লহেঁতেন। সেইকাৰণে মই আজিৰ দিনটোত দাবী উত্থাপন কৰোঁ যে সঁচাকৈ যদি 6ষ্ঠ অনুসূচীৰ জনজাতিসকলৰ সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে অতি সোনকালে এতিয়াও জেলত থকা NDFBৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক। নাম্বাৰ 1 নাম্বাৰ 2 মই অনুৰোধ জনাব খোজোঁ যে জনজাতিসকল আমাৰ BTADৰ কাৰণে যি ডাইৰেক্টলি পইচা অহাৰ যিটো ব্যৱস্থা চেণ্ট্ৰেলৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰক। ৰাজ্য চৰকাৰৰ জৰিয়তে পইচা অহাৰ কাৰণে আমাৰ BTADৰ বহুত অসুবিধা হৈ আছে গতিকে এইটো বাদ দিয়ক। আৰু 3 নম্বৰ BTR চুক্তি আৰু ডিমা হাছাওত যিবিলাক চুক্তি হৈছে সেই আটাইবিলাক চুক্তি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ যাতে সঁচাকৈ কাৰ্বিসকলৰ বড়োসকলৰ আৰু ডিমাছাসকলৰ সমস্যাৰ প্ৰকৃত সমাধান আহিব পাৰে আৰু অসমৰ ভিতৰতে এই জনজাতিসকল থাকি ফেডাৰেল ভিত্তিত তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰি আমি সকলোৱে অসমীয়া হিচাপে